তো হে গাইজ স্বাগতম টু জুবিন ব্লগছ আৰু যিদিনাই মই এই ইউটিউব চেনেলটো খুলিছিলোঁ সিদিনাই মই ভাবিছিলোঁ যে যিদিনা মোৰ চেনেলটোত ৮,০০০ বা ১০,০০০ মানে ১০,০০০ৰ ওচৰা-ওচৰি মানে সিমানমান ছাবস্ক্ৰাইবাৰ হৈ যাব তেতিয়া মই নিজে এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ আৰু সেই ছাৰপ্ৰাইজটো হ'ল এটা মাইক এইটো বুয়া বাই MM1 তো খুলি মিলি গোটেই দেখুৱাই আছোঁ আৰু তাৰে লগতে এইটো মাউণ্ট মানে মাইকটো লগাব লাগিলেতো মাউণ্ট এটা লাগিব গৰিলা পৰ্দালৰ ওপৰত তো সেই মাউণ্টটো এইটো আৰু এইটো হৈছে মাইকটো আনবক্সিং কৰি দেখুৱাই আছোঁ কিমান দাম ল'লে ক'ৰ কিবা চাউণ্ড কোৱালিটি কেনেকুৱা সকলো কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ লগত এইটো আনবক্সিং কৰিবলৈ আজি সাজু হৈছে এক পাত চামুচ আজি একদম বেলেগ আনবক্সিং হ'ব দেই ইয়াৰ এইটো হৈছে মাউণ্ট মই মাইকটোৰ লগত এখন অৰ্ডাৰ দিছিলোঁ আৰু এইটো কি কৰে গম পাব ৰ'বক আৰু এতিয়া আনবক্সিং কৰি দিওঁ মেইন মালটো মানে বুয়া বাই MM1 মাইকটো আৰু মাইকটোৰ মেইন বক্সটোৰ ওপৰত ইয়াতে এটা বাৰকোড দিয়া থাকিব এইটো যদি আপোনালোকে স্কেন কৰে গম পাই যাব যে মাইকটো অৰিজিনেল নে ফেক হয় মানে কিছুমান ফেক বস্তু পঠাই দিয়ে আৰু যদি এইটো স্কেন কৰিলে অৰিজিনেল বুলি লিখি দিয়ে এইটো অৰিজিনেল আৰু সুখৰ কথা যে মই এইটো ৰিভিউ চাই পিনে অৰ্ডাৰ দিছোঁ কাৰণ ফেক বস্তু যাতে পঠাই দিব নোৱাৰে এতিয়া এইটো অৰিজিনেল আৰু ইয়াতে ডাইৰেক্ট লিখি দিছে যে ইফ ইট ডাজ নট ৱৰ্ক অন ইউৰ স্মাৰ্টফোন ডাউনলোড অপেন কেমেৰা এপ ফ্ৰম গুগল এপ ষ্ট'ৰ মানে কি কৈছে গুগল প্লে ষ্ট'ৰৰ পৰা আপুনি অপেন কেমেৰা এপটো ডাউনলোড কৰিয়ে এই মাইকটো ইউজ কৰিব পাৰিব মানে কথাটো কি কিছুমান মোবাইল আছে যিবোৰ মোবাইলত মানে কি নৰ্মেল কেমেৰাটো থাকে সেই কেমেৰাটোত এই মাইকটো ছাপোৰ্ট নকৰে যেনে মোৰটোতে নকৰে ৰিয়েলমি আৰু কিছুমানত নকৰে কিন্তু দামী ফোনবোৰত কৰে তো সেইকাৰণে মই এই এপটো ডাউনলোড দিব লাগিব গুগল প্লে ষ্ট'ৰৰ পৰা অপেন কেমেৰা এপটো তেতিয়া এই মাইকটো ছাপোৰ্ট কৰিব আৰু কিছুমান আছে OnePlus Samsung সেনেকুৱা দামী ফোনবোৰত এপ ডাউনলোড দিব নালাগে ডাইৰেক্ট কেমেৰাটোতে এই মাইকটো ছাপোৰ্ট কৰে আৰু এইটোৱে হ'ল মাইকটো ৱাও কি ধুনীয়া লাগিছে লাৰি পিনে একদম আৰু এইটো মানে তোলা পিছ লাৰি পিনে কিবা মুৰ্গীৰ পাখা চাখা লাৰা আন পায় মজা লাগে আৰু এই তোলা পিছৰ কাম কি মানে যেতিয়া আমি ভ্লগিং কৰি থাকোঁ তেতিয়া মানে কি কিছুমান শব্দ আহি থাকে গাড়ীৰ শব্দ বা কিবা বাহিৰা শব্দ সেইবোৰ মানে কি এই মাইকটোৱে ৰেকৰ্ড নকৰে অনলি আপোনাৰ ভইচটোৱে ৰেকৰ্ড কৰিব তো সেইকাৰণে ভ্লগিঙত এই মাইকটো বহুত ইম্পৰ্টেণ্ট আৰু এই মেইন মাইকটো আপোনাৰ দেখাত প্লাষ্টিক যেন লাগি আছে কিন্তু এইটো প্লাষ্টিক নহয় এইটো মেটেল হয় মেটেল ৰ'বক মই দেখুৱাই আছোঁ আৰু ইয়াতে এইটো হোল্ডাৰ পাব আৰু তাৰে পিছত দুডাল কেবুল পাব এডাল হ'ল DSLR-ত ছাপোৰ্ট কৰা কেবুল আৰু হৈছে এডাল মোবাইলত ছাপোৰ্ট কৰা কেবুল আৰু কিবা কিবি আছে ৰ'ব খাওঁ কি এইটো চেনি তেনি ভৰি দিয়া বুলি ভাবিছিলোঁ মই যিয়ে নহওক বাৰু আৰু ইয়াতে কিবা বুয়াৰ কাৰ্ড এখন দি দিব কিবা চাইনিজ ভাষাত লেখা আছে কিবা এইগিলা লেখা আছে আৰু এইটো হৈছে লেডাৰৰ বেগ ধুনীয়া বেগ আলু পিঁয়াজ বজাৰ কৰিব ভাল তো আলু পিঁয়াজে বজাৰ কৰিম দিয়ক আৰু এইটো বেগত তো এইটোৱে হৈছে মাইকটো আৰু গোটেইখিনি ছেট আপ কৰা হৈ গ'ল এনেকৈ য'ত যি তাৰ লগাই লওক এইফালে স্মাৰ্টফোনত লগাওক আৰু মাইকত লগাওক তো এইটোৱে আছিল আনবক্সিং আৰু এতিয়া ৰিভিউ দেখুৱাই আছোঁ এই ৰ'ব পেকেটটোৰ ভিতৰে আৰু কিবা আছে চাই লওকচোন এয়া এইবোৰ কিবা বুয়াৰ ষ্টিকাৰ দিছে মানে ক'ৰবাত মাৰি থ'ব পাৰোঁ ক'ত মাৰিম আৰু এইবোৰ কিবা গাড়ী চাৰি মাৰি দিম কাবাৰীগিলা আৰু ইয়াতে আছে চাব পাৰে এইখন মানে সেই প্ৰেমপত্ৰ মেনুৱেল সেইবোৰে আৰু এইবোৰ আৰু এখন কিবা এখন আছে আৰু এইখন হৈছে ৱাৰেণ্টি কাৰ্ড আৰু কিবা যদি বেয়া হয় মানে মই 1 বছৰৰ ভিতৰত এই বস্তুটো ৱাৰেণ্টি পাম আৰু ইয়াতে এটা কথা মই আপোনালোকক বাৰে কৈ দিছোঁ এই মাইকটো অৰ্ডাৰ দিওঁতে একদম সাৱধান হ'ব কাৰণ ফ্লিপকাৰ্ট বা এমেজনে হওক দুয়োটা কোম্পানীতে বহুত কপি বস্তুবিলাক পঠাই দিয়ে আৰু অৰিজিনেল বস্তুটোত আপুনি গম পাব তলফালে এটা এনেকৈ সেই মাৰা থাকিব চিল এটা মাৰা থাকিব আৰু লগতে এখন সেই দিব কাৰ্ড এখন দিব বুয়া ব্ৰেণ্ডিং ফালৰ পৰা তাৰে পিছত আৰু লগতে এইখন দিব ৱাৰেণ্টি কাৰ্ডখন দিব আৰু তাৰোপৰি ইয়াতে এই বস্তুটো যে দেখিছে এইটো যদি স্কেন কৰে আপুনি পাই যাব এইটো অৰিজিনেল বুলি দেখাই দিব গুগলত তো মই যিটো লিংক দি দিছোঁ ডেছক্ৰিপশ্যনত সেইটো লিংকৰ পৰাহে অৰ্ডাৰ দিব যদি এই মাইকটো অৰ্ডাৰ দিব ইচ্ছা কৰে আৰু এইটো বহুত কেইটা ডিভাইচত কানেক্ট হয় মোবাইল তাৰপিছত টেবলেট লেপটপ কেমেৰা তাৰোপৰি আৰু বিভিন্ন আৰু বহুততে কানেক্ট কৰিব পাৰি এতিয়া আপুনি কি কৰিব লাগিব ইয়াতে যিহেতু মাইকটো লগাবৰ কাৰণে এই মাউণ্টটো ইয়াতে এনেকৈ আঠা মাৰি ল'ব লাগিব তেতিয়াহে ইয়াতে আমি মাইকটো এনেকৈ সোমাই দিব পাৰিম তো সেইকাৰণে এই ফেভিকুইক আঠা আনিছোঁ ইয়াতে মাইকটো আঠা মাৰি ল'ম আৰু এই বস্তুটো যদি আপুনি মাইকটো DSLR-ত লগাবৰ কাৰণে আনে তেতিয়া আপুনি এই বস্তুটো কিনিব নালাগে এক্সট্ৰাকৈ কাৰণ DSLR-ৰ ওপৰত এই মাউণ্ট চিষ্টেমটো থাকেৱে এতিয়া মানে কি ট্ৰাইপডৰ ওপৰত নাথাকে সেইকাৰণে এইটো কিনিব লগা হৈছে আৰু এতিয়া মই ইয়াতে এইটো ফটাফট আঠা মাৰি লওঁ এতিয়া ইয়াতে মাউণ্টটো লগোৱা হৈ গ'ল এয়া চাব পাৰে ফেভিকুইক আঠা মাৰি দিছোঁ একদম
একদম হলকি নাযায় আৰু এইডাল গৰিলা বটডাল আৰু যদি আপুনি গৰিলা বট অৰ্ডাৰ দিব ইচ্ছা কৰে মোৰ দৰে তো তাৰেও মই লিংকটো দি দিছোঁ অৰ্ডাৰ দিব পাৰে আৰু এই গৰিলা বটডাল লৈছিল 750 টকা আৰু এতিয়া মই মাইকটোৰ দামটো আপোনালোকক কৈ দিছোঁ মাইকটোৰ দামটো হ'ল 1800 টকা আৰু এই মাউণ্টটোৰ দামটো হৈছে 200 টকা আৰু ইয়াৰ মাজতে এটা কথা কৈ দিছোঁ মানে ডেছক্ৰিপশ্যনত এটা চেনেলৰ লিংক দিয়া আছে টেক জিন্তু নামৰ সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব মানে অসমীয়া চিৰিয়েলৰ মানে কুইক আপডেট পাই থাকিব মানে চিৰিয়েলখন কি হ'ব কি শ্ব'টোত কি হ'ব গোটেইখিনি পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু এতিয়া চাওক সকলো ফিট কৰি দিলোঁ ছেটআপটো এনেকুৱা হৈছে চাওক কি ধুনীয়া লাগিছে এয়া চাওক এইটো হৈছে ছেটআপ আৰু তাৰে পিছত এই বস্তুটো মই মানে খুলি থৈ দিছোঁ ইয়াতে যে লগাব পাৰে এইটো লগালে মানে কি বেছি ওখ হৈ যায় এইটো ইমান ওখ হৈ যায় ভাল নালাগে লৈ পিনে সেইকাৰণে এইটো খুলি থৈ দিছোঁ ডাইৰেক্ট এনেকৈ এইটো লৈ এনেকৈ ধুনীয়াকৈ ভ্লগ কৰিব পাৰি আৰু চাউণ্ডটো খুব ধুনীয়া হয় আৰু এইটোৰ মই এতিয়া চাউণ্ড কোৱালিটি শুনাই আছোঁ কেনেকুৱা হয় এটা ভ্লগ বনাই পিনে দেখুৱাই আছোঁ সৰু চাই আৰু এতিয়া মই মাইকটো কানেক্ট কৰা নাই ওপৰত লাগি আছে মাইকটো গৰিলা পৰ্দাৰ ওপৰত কিন্তু মই মাইকটো কানেকশ্যন দিয়া নাই এতিয়া কানেকশ্যন কৰি দিম এইটো মোৰ এতিয়া নৰ্মেল মোবাইলৰ মাইকটোৰে হৈ আছে ৰেকৰ্ড আৰু এতিয়া মই কানেকশ্যন কৰি দিওঁ শুনিব চাউণ্ডটো কেনেকুৱা হয় ওকে এতিয়া মই মাইকটো কানেক্ট কৰি দিছোঁ আৰু এই মাইকটোৰ মূল বৈশিষ্ট্যটো হ'ল মানে কাষত যদি কিছুমান পানীৰ শব্দ চৰাইৰ শব্দ বা কিবা কিনি এনেকুৱা আৰু গাড়ী চাড়ী যদি যাই থাকে সেই শব্দটো এই মাইকটো ৰেকৰ্ড নকৰে এই মাইকটোৰ সন্মুখত মানে যোনে কথা কৈ থাকিব সেই চাউণ্ডটো ভালকৈ ৰেকৰ্ড হয় আৰু সদায় ইউটিউবৰ ভিডিঅ'ত চাউণ্ডটো মেটাৰ কৰে চাউণ্ডটো যিমানে ভাল হয় সিমানে ভিডিঅ'টো চাই ভাল লাগে তো সেইকাৰণে মই এই মাইকটো কিনি আনিলোঁ আৰু এতিয়া চাউণ্ড কোৱালিটি কেনেকুৱা পাই আছে কমেণ্ট কৰি জনাব মইতো এতিয়া কেনেকুৱা চাউণ্ড কোৱালিটি পাই আছে মই গম নাপাম মই এডিট কৰাওঁতেহে গম পাম ভিডিঅ'টো কিন্তু নিশ্চয় ভালেই পাই আছে চাগে দাম যেনেকুৱা হ'ব কামো তেনেকুৱা হ'ব আৰু বাহিৰত ইয়াতে বহুত বতাহ মাৰি আছে এতিয়া পথাৰৰ মাছ চাব পাৰে কিন্তু সেই বতাহৰ চাউণ্ডটো ৰেকৰ্ড কৰা নাই মাইকটোৱে অনলি মোৰ চাউণ্ডটো ৰেকৰ্ড কৰি আছে কাৰণ সেইকাৰণে এইটো 1800 টকা লৈছে সেইকাৰণে মই মাইকটো কিনিলোঁ চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আজিলৈ ইমানে বাই বাই ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম